বিটিআদিৰ ৰাজধানী কোকৰাঝাৰ জিলাত উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক বিজুলী মহোৎসৱ সভা ৰাজ্য চৰকাৰৰ বিদ্যুৎ সভা তথা এপিডিচিএলে ৰাজ্যজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে নামনি অসম তথা বিটিআদি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও খেলপথাৰত আজি উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শীৰ্ষক এক বিজুলী মহোৎসৱ অনুষ্ঠিত কৰে। প্ৰাপ্ত বাতৰিৰ মতে ৰাজ্যিক বিদ্যুৎ বিভাগৰ কোকৰাঝাৰ জিলাৰ মাণ্ডলিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত বিজুলী মহোৎসৱ বিভাগৰ তৰফৰ পৰা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, MCL মাধৱ চেত্ৰীকে ধৰি বিভাগীয় শীৰ্ষ বিষয়া আদিক R9ৰে সম্বৰ্ধনা জনায় আৰু বন্তি প্ৰজ্বলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক লৰেন্স ইছলাৰী, বিভাগৰ শীৰ্ষ বিষয়া ধনঞ্জয় জ্যোতি ভূঞা আৰু মাধৱ চেত্ৰীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত হয় এক সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয়, পৃথিৱী বা আমাৰ ইয়াত পৰিৱেশৰ পৰিস্থিতি পৰিৱৰ্তনৰ বাবে তাপমান বৃদ্ধি পাইছে। এই তাপমান বৃদ্ধিৰ বাবে আমি সজাগতা জানিব লাগিব। তেওঁ কয়, সাম্প্ৰতিক বিজেপি চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে স্বাধীনতাৰ ৭৫ বৰ্ষৰ অমৃত মহোৎসৱ উপলক্ষে দেশৰ সকলো গাঁও চহৰত বিদ্যুৎ লাভ কৰাটো নিশ্চিত কৰিছে। সেইমতে আমাৰ বিটিআদি এলেকাটো সকলো ৰাইজে বিদ্যুৎ সংযোগৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈ অন্যান্য সাৰুৱা ভাষণ দিয়ে। সেইমতে আন অতিথিসকলে ভাষণ দিয়ে। সভাত মনোৰঞ্জনৰ বাবে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক গীত নৃত্য পৰিৱেশন কৰে বুলি বাতৰিটো প্ৰকাশ কৰে। ধনঞ্জয় জ্যোতি ভূঞা ডাঙৰীয়া, ইয়াত উপস্থিত বিদ্যুৎ বিভাগৰ বিষয়াসকল, সন্মানীয় গাঁওবুঢ়াসকল, শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, মই সকলোলৈ নমস্কাৰ জনাইছোঁ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ কি ভাৰত দেশখন বিদ্যুৎ উৎপাদন আৰু বিদ্যুৎ বিতৰণ ইয়াত যোৱা কেইবছৰত বহুত সফলতা অৰ্জন কৰিছে। ভাৰতৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো অঞ্চলতে বিদ্যুৎ ইতিমধ্যে সংযোজন হৈছে আৰু আগতকৈ বহুত বেছি যিটো বিদ্যুৎৰ প্ৰচলন সেইটো আমি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ সভ্যতাটো আধুনিকৰণ কৰা, আমাৰ সভ্যতাটো পৰিৱৰ্তন কৰাত বিদ্যুৎৰ এটা ডাঙৰ অৰিহণা আছে আৰু সেই বিদ্যুৎৰ কাৰণে আজি আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সকলো দিশতে আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু সেইকাৰণে এই কামটোত খুব চিৰিয়াছলি দায়িত্ব লোৱাৰ কাৰণে মই বিদ্যুৎ বিভাগৰ আৰু এই বিভাগৰ লগত জড়িত বিভিন্ন বিভাগক মই ধন্যবাদ জনাইছোঁ। ভাৰতবৰ্ষখন বিশ্বৰ এখন শ্ৰেষ্ঠ দেশ হিচাপে গঢ়া এটা সপোন লৈ বিভিন্ন আঁচনি ৰচনা কৰিছে। 2047 চনৰ ভিতৰত এটা টাৰ্গেট লৈ পেলাই বিভিন্ন আঁচনিবিলাক ইতিমধ্যে তৈয়াৰ কৰা আৰু ৰূপায়ণ কৰাত বিভিন্ন কাম হাতত লৈছে। এই ক্ষেত্ৰত আমি সকলোৱে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন আৰু যিখিনি আঁচনি তেখেতে হাতত লৈছে এইখিনি বাস্তৱত ৰূপায়ণ কৰাত আমি সকলো সহযোগ কৰিব লাগিব। আজি অসমত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আমাৰ সকলো আদৰৰ আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিদ্যুৎ ক্ষেত্ৰই হওক, শিক্ষা ক্ষেত্ৰই হওক, কৃষি ক্ষেত্ৰই হওক আৰু প্ৰশাসনিক ক্ষেত্ৰই হওক, সকলো ক্ষেত্ৰতে এটা নতুন দৃষ্টিভংগীৰে আগবাঢ়ি আহিছে, য'ত 100% এটা এফেক্টিভ গভাৰ্নেন্স, সুশাসন এটা ব্যৱস্থা ৰাইজক দিব পৰা যায় আৰু সকলো ৰাইজক শাসনযন্ত্ৰৰ লগত জড়িত কৰাই এটা সম উন্নয়নৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকে সাথ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন, ডিজিটেল নিউজ আছাম।